Good evening, all of you. আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আছাম পৰীক্ষা ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ ওচৰত নতুন এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত যোৱা পৰীক্ষা যেনে অসম আৰক্ষী হওক বা গ্ৰেড 3, গ্ৰেড 4 যিবোৰ এক্সাম হৈ গৈছে, সেই প্ৰিভিয়াছ ইয়াৰৰ কিছুমান MCQ আমি আলোচনা কৰিম, যাতে আগন্তুক যিসমূহ অসম আৰক্ষীৰ যেনে APRO, ABUB, কনষ্টেবলৰ কাৰণে টোটেল 5,325টা মান ভেকেঞ্চি ওলাইছে। সেই ভেকেঞ্চিসমূহত ঠিক এনেধৰণৰ কিছুমান কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। গতিকে আমি এই ভিডিঅ'টো আমি প্ৰিভিয়াছ ইয়াৰ MCQৰ কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। তেনেহ'লে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে যে হোৱাট ইজ দি নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া, মানে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? আমি সকলোৱে জানো ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি। তো ইয়াত 4টা অপশ্যন দিয়া আছে। আমি প্ৰথমে অপশ্যনকেইটা চাই লওঁ। যেনে অপশ্যনত এত আছে ইণ্ডিয়ান পিকক, এণ্ড অপশ্যন বিত আছে হৰ্ণবিল, এণ্ড অপশ্যন চিত আছে ডভ, আৰু অপশ্যন ডিত আছে পিজন। তো এই কুৱেশ্যনটোৰ এনচাৰ আশা কৰোঁ সকলোৱে জানে, কিন্তু ঠিক এনেধৰণৰ কুৱেশ্যন সোধে। তো আপোনালোকে ইজি বুলি নাভাবিব যে এনে এটা ইজি কুৱেশ্যন কেনেকৈ আহে। তো ঠিক এনেধৰণৰ কুৱেশ্যন বা তাৰ ৰিলেটেড কিছুমান ইজি কুৱেশ্যন থাকে, সেইবোৰো এক্সামত সোধে। তো ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে জানিলে কমেণ্ট কৰিব, তথাপিও আমি কৈ দি আছোঁ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ইণ্ডিয়ান পিকক। তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ইণ্ডিয়ান পিকক। তো আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দি বিজয় ঘাট, মানে বিজয় ঘাট বুলি কাক জনা যায়? ইয়াত 4টা প্লেচৰ নাম বা ইম্পৰ্টেণ্ট প্লেচৰ নাম দিয়া আছে। তো আমি চাম যে বিজয় ঘাট বুলি তলত অপশ্যন এত দিয়া আছে যে ফেমাছ টেম্পল অফ হিমাচল প্ৰদেশ, মানে হিমাচল প্ৰদেশৰ এখন প্ৰসিদ্ধ মন্দিৰ। অপশ্যন বিত দিয়া আছে প্লেচ অফ ৱৰ্শ্বিপ অফ দি ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ, মানে ভাৰতীয় সেনাবাহিনীৰ ৱৰ্শ্বিপ, মানে যুদ্ধ বিধ্বস্তৰ কাৰ্যকলাপ চলোৱাৰ স্থান। তৃতীয়তে দিয়া আছে শ্ৰী সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী, মানে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল। তো আমি অপশ্যন ডিত চাম এ প্লেচ অফ নিয়াৰ এল'ৰা কেভছ, মানে এল'ৰা গুহাৰ ওচৰত। শুদ্ধ এনচাৰটো হ'ব, আপোনালোকে জানিলে কমেণ্ট কৰিব। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, দ্য সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী। তো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে the following Indian state doesn't share its border in Pakistan, মানে নিম্নলিখিত কোনখন ৰাজ্যই পাকিস্তানৰ সৈতে ইয়াৰ সীমান্ত ভাগ বতৰা নকৰে? তো আমি সকলোৱে জানো পাকিস্তান এখন আমাৰ পাৰ্শ্বৱৰ্তী বা সীমান্তৱৰ্তী ৰাষ্ট্ৰ। তো সেই ৰাষ্ট্ৰখনে আমি ভাৰতৰ মেপখন চালে বা ৱৰ্ল্ডৰ মেপখন চালে আমি দেখা পাম যে 2-3খন ৰাজ্য ভাৰতবৰ্ষৰ স্পৰ্শ কৰে বা বৰ্ডাৰ শ্বেয়াৰ কৰে। এতিয়া 4টা অপশ্যন দিয়া আছে। তো কুৱেশ্যনটো হৈছে যে which of the following Indian state doesn't share its border in Pakistan, মানে তলত উল্লেখ কৰা যি 4খন ৰাজ্যৰ নাম দিয়া আছে, এই 4খনৰ ভিতৰত কোনে পাকিস্তানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে? ইয়াত অপশ্যন এত আছে পাঞ্জাৱ, অপশ্যন বিত আছে ৰাজস্থান, অপশ্যন চিত আছে গুজৰাট, আৰু অপশ্যন ডিত আছে উত্তৰাখণ্ড। তো আমি সকলোৱে জানো অপশ্যন এ পাঞ্জাৱে পাকিস্তানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে, ৰাজস্থানেও পাকিস্তানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু গুজৰাটেও পাকিস্তানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে। তো ইয়াত নকৰাটো হ'ল অপশ্যন ডি, উত্তৰাখণ্ড, মানে উত্তৰাখণ্ডে পাকিস্তানৰ সৈতে ডু নট শ্বেয়াৰ ইটছ বৰ্ডাৰ ইন পাকিস্তান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, উত্তৰাখণ্ড। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে who was the first woman to receive the জনপথ এৱাৰ্ড, মানে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছে? তো আমি সকলোৱে জানো জ্ঞানপীঠ বঁটা
ভাৰতবৰ্ষৰ সাহিত্য জগতৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান। তো সেই সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰথম মহিলা কোন আছিল? Who was the first woman to receive the Janpat Award? ইয়াত চাৰিজন মহিলাৰ নাম দিয়া আছে। অপশ্যন এত আছে মৈত্ৰী দেৱী, অপশ্যন বিত আছে সুচিতা কৃপালিনী, অপশ্যন চিত আছে আশাপূৰ্ণা দেৱী এণ্ড অপশ্যন ডিত আছে লীলা শেঠী। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে জানিলে কমেণ্ট কৰিব। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি আশাপূৰ্ণা দেৱী। ঠিক আছে, তো জ্ঞানপীঠ এৱাৰ্ডটো আপোনালোকে মনত ৰাখিব, অসমৰ ক্ষেত্ৰতো অসমৰ পৰাও সেই সন্মানটো বা লাভ কৰা মানুহ আছে বা ব্যক্তি আছে, যোৱা 2022 চনতো লাভ কৰিছে। সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। কিন্তু আপোনালোকে জ্ঞানপীঠ এৱাৰ্ডটো চাই থ'ব। প্ৰায় প্ৰত্যেকটো এক্সামতে এই জ্ঞানপীঠ এৱাৰ্ডৰ ওপৰত কুৱেশ্যন সোধে। ইয়াত কুৱেশ্যনটো সুধিছিলে হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু ৰিচিভ দি জ্ঞানপীঠ এৱাৰ্ড, মানে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল। নেক্সটত সুধি দিব পাৰে যে অসমৰ পৰা প্ৰথম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল, বা অসমৰ পৰা প্ৰথম মহিলা হিচাপে কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ঠিক তেনেধৰণৰ ৰিলেটেড কিছুমান কুৱেশ্যন আপোনালোকে বনাই ল'ব। আমি আগন্তুক দিনত ভিডিঅ'সমূহত সেই কুৱেশ্যনসমূহ লৈ আহিম আৰু আপোনালোকে চাব। আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু কম্প'জ দি ছং বন্দে মাতৰম, মানে বন্দে মাতৰম গানটো কোনে ৰচনা কৰিছিল। তো সেই কুৱেশ্যনটোৰ এনচাৰ আমি সকলোৱে জানো যে বন্দে মাতৰম গানটো কোনে ৰচনা কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, আমি চাম। অপশ্যন এত আছে ৰবীন্দ্ৰনাথ টেগৰ, অপশ্যন বিত আছে বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন চিত আছে বীৰ সাভাৰকাৰ, অপশ্যন ডিত আছে চিত্তৰঞ্জন দাস। তো বন্দে মাতৰম কোনে ৰচনা কৰিছিল আমি জানোৱেই। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে ৱেৰ ইজ দ্য ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেনছ। তো বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেনখন ক'ত আছে। তো চাৰিখন ঠাইৰ নাম দিয়া আছে। তো ইডেন গাৰ্ডেনছ আমি নিশ্চয় IPL-ৰ সময়ত নামটো শুনিছোঁ, IPL মেচ যোনে যোনে চাওঁ। তো ইডেন গাৰ্ডেনছ ক'ত আছে আমি নিশ্চয় জানো। তো ইয়াৰ কুৱেশ্যন চাৰিটা অপশ্যনটো চাই লওঁ আমি। অপশ্যন এত আছে নিউয়ৰ্ক, অপশ্যন বিত আছে লণ্ডন, অপশ্যন চিত আছে শ্ৰীনগৰ, অপশ্যন ডিত আছে কলকাতা। তো ইডেন গাৰ্ডেন এখন খেলপথাৰ যিখন কলিকতাত অৱস্থিত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কলকাতা। আমি নেক্সটলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে যে কেওলাদেও নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন, মানে কেওলাদেও যিখন ৰাষ্ট্ৰীয় উদ্যান এইখন ক'ত অৱস্থিত। ইয়াত চাৰিখন ৰাজ্যৰ নাম দিয়া আছে। অপশ্যন এত আছে ৰাজস্থান, অপশ্যন বিত আছে ছিকিম, অপশ্যন চিত আছে গুজৰাট, অপশ্যন ডিত আছে কৰ্ণাটকা। তো কেওলাদেও যিখন নেশ্যনেল পাৰ্ক এইখন আছে ৰাজস্থানত। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰাজস্থান। তো আপোনালোকে নেশ্যনেল পাৰ্কৰ সমূহ চাই ল'ব। ভাৰতবৰ্ষৰ যিমান কেইখন নেশ্যনেল পাৰ্ক আছে সেইসমূহ আপোনালোকে চালে আৰু লগতে ষ্টেটবোৰ চাই ল'ব, যাতে ঠিক তেনেধৰণে এইবাৰ এইটো সুধিছে, অহাবাৰ কিজানি বেলেগ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম সুধি দিব পাৰে। ঠিক তেনেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম আৰু ষ্টেট আপোনালোকে জানি ল'ব, আৰু আমি আগন্তুক দিনত সেইসমূহৰ বিষয়ত ভিডিঅ' লৈ আহিম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে which of the following seaport of India is situated on the coast of the Arabian Sea? এই কুৱেশ্যনটো হৈছে যে ভাৰতবৰ্ষৰ নিম্নলিখিত কোনটো সাগৰ বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত। সাগৰ বন্দৰ মানে চি পৰ্ট বুলি কৈছে, যিটো আৰৱ সাগৰৰ উপকূলত অৱস্থিত। ইয়াৰ শুদ্ধ এনচাৰটো আমি ইয়াত অপশ্যন কেইটা চাই লওঁ। অপশ্যন এত আছে হলদিয়া পৰ্ট, অপশ্যন বিত আছে পেৰাদ্বীপ পৰ্ট, অপশ্যন চিত আছে মাছিলিপট্টনম, অপশ্যন ডিত আছে কাণ্ডালা। তো এই চাৰিখন সাগৰ বন্দৰৰ ভিতৰত অপশ্যন ডি আছে কাণ্ডালা, যিখন সাগৰ বন্দৰত সেইখন ভাৰতৰ মানে আৰৱ সাগৰৰ উপকূলত অৱস্থিত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কাণ্ডালা সাগৰ বন্দৰ, কাণ্ডালা পৰ্ট। আমাৰ নেক্সটলৈ যাওঁ আমি যে which of the southern most contained of the world, মানে পৃথিৱীৰ আটাইতকৈ দক্ষিণত কোনটো আছে। ইয়াত চাৰিটা সাউথাৰ্ণ কণ্টেইন দিয়া আছে। সেই সাউথাৰ্ণ কণ্টেইনৰ ভিতৰত কৈছে যে পৃথিৱীৰ আটাইতকৈ দক্ষিণ ফালে কোনটো আছে।
ইয়াত অপশ্যন এত আছে সাউথ আমেৰিকা, অপশ্যন বিত আছে অচিয়ানা, অপশ্যন চিত আছে আফ্ৰিকা, এণ্ড অপশ্যন ডিত আছে এণ্টাৰ্কটিকা। ত' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব, আপোনালোকে জানিলে কমেণ্ট কৰিব। এই শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি এণ্টাৰ্কটিকা, যিখন পৃথিৱীৰ চাউথাৰ্ণ কণ্টিনেণ্ট অফ দি ৱৰ্ল্ড, মানে পৃথিৱীৰ আটাইতকৈ দক্ষিণত অৱস্থিত এণ্টাৰ্কটিকাখন। ত' আমি নেক্সটলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দি অনলি ক্ৰিকেটাৰ টু বি দি হনাৰ্ড উইথ দি ভাৰত ৰত্ন, মানে ভাৰত সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত হোৱা একমাত্ৰ ক্ৰিকেটাৰ কোন? তো আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান যাক ভাৰত ৰত্ন বুলি কোৱা হয়। তো ভাৰত ৰত্নৰে সন্মানিত কুৱেশ্যনটোত সুধিছে যে ভাৰত ৰত্নৰে সন্মানিত একমাত্ৰ ক্ৰিকেটাৰ কোন? এই অপশ্যন কেইটা আমি চাই লওঁ। অপশ্যন এত আছে শচীন তেণ্ডুলকাৰ, অপশ্যন বিত আছে বিনোদ মানকাণ্ড, অপশ্যন ডিত আছে ডন ব্ৰেডমেন, আৰু অপশ্যন চিত ডন ব্ৰেডমেন, অপশ্যন ডিত আছে মনচুৰ আলী খান আৰু টুডি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শচীন তেণ্ডুলকাৰ। লৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দি অশোক চক্ৰ, মানে অশোক চক্ৰত কিমানটা স্পোক আছে, মানে আমাৰ জাতীয় পতাকাখনৰ মাজত অৱস্থিত যিটো চক্ৰ তাক অশোক চক্ৰ বুলি আমি জানো সকলোৱে, তাত কেইটা দণ্ড আছে? তো এই কুৱেশ্যনটো সুধিছে যে হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দি অশোক চক্ৰ। এই কুৱেশ্যনটোৰ এনচাৰ মই নকওঁ, আপোনালোকে কমেণ্ট কৰি জনাব কেইটা দণ্ড আছে। ইমান ইজি কুৱেশ্যন, আপোনালোকে কমেণ্ট কৰিব। তো নেক্সটলৈ যাওঁ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু অথৰ অফ দি বুক এ টেলছ অফ দি টু চিটিজ, মানে এ টেল অফ দি টু চিটিজ নামৰ কিতাপখনৰ লেখক। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত আছে চাৰ্লি ডেকনিন্স, অপশ্যন বিত আছে উইলিয়াম শ্বেক্সপিয়াৰ, অপশ্যন চিত আছে জনাথন স্বিফ্ট, অপশ্যন ডিত আছে মেৰী শ্বেলি। তো কুৱেশ্যনটো হৈছে যে এ টেলছ অফ টু চিটি নামৰ কিতাপখনৰ লেখক কোন? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি উইলিয়াম শ্বেক্সপিয়াৰ। তো আমি নেক্সটলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দি ফলোয়িং ইজ নট এ লোন টেনিছ প্লেয়াৰ, মানে তলত উল্লেখিত ব্যক্তিকেইজনৰ ভিতৰত লোন টেনিছ খেলুৱৈ মানে নহয়, কোন কেইজন নহয়, কোনজন নহয় হ'ব, সৰি। তো ইয়াত অপশ্যন এত আছে লেণ্ডাৰ প্ৰেছ, অপশ্যন বিত আছে মাৰ্টিনা নভাৰটিলভা, আৰু অপশ্যন চিত আছে মৰ্টেন ফ্ৰষ্ট, এণ্ড অপশ্যন ডিত আছে ৰাফেল নাডাল। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মাৰ্টেন ফ্ৰষ্ট, মানে যিজন লোন টেনিছ খেলুৱৈ নহয়। লৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দি লাষ্ট কিং অফ দি আহোম কিং ইন আছাম, মানে আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? তো আহোম হিষ্ট্ৰী পঢ়িলে আমি জানো আহোমসকলৰ ৰজাসকলৰ ভিতৰত লাষ্ট শেষৰজন ৰজা কোন আছিল? অপশ্যন কেইটা চাই লওঁ আমি। অপশ্যন এত আছে চক্ৰধ্বজ সিংহ, অপশ্যন বিত আছে পৰমত্ত সিংহ, অপশ্যন চিত আছে পুৰন্দৰ সিংহ, আৰু অপশ্যন ডিত আছে ৰাজেশ্বৰ সিংহ। ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি পুৰন্দৰ সিংহ। লৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে which of the following is not a folk dance of Assam, মানে তলত উল্লেখ কৰা নৃত্যসমূহৰ ভিতৰত কোনটো অসমৰ লোকনৃত্য নহয়? তো অসমৰ লোকনৃত্য বুলিলে আমি অসমৰ লোকনৃত্য আছে, বিভিন্ন জনগোষ্ঠীৰ ভেদে বহুকেইটা লোকনৃত্য অসমত প্ৰচলিত। ইয়াত অপশ্যন কেইটা চাই লওঁ। অপশ্যন এত আছে ঝুমুৰ, অপশ্যন বিত আছে বাগৰুম্বা, অপশ্যন চিত আছে দেওধনী, অপশ্যন ডিত আছে চাও। তো আমি নিশ্চয় জানো ঝুমুৰটো হৈছে অসমৰ এক প্ৰকাৰৰ লোকনৃত্য, বাগৰুম্বাও অসমৰ লোকনৃত্য, দেওধনীও অসমৰ লোকনৃত্য। তো বাকী থাকি গ'ল অপশ্যন ডি চাও, যিটো অসমৰ লোকনৃত্য নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মানে নট এ ফল্ক ডান্স বুলি কৈছে, তলত কোনটো নহয় বুলি কৈছে লোকনৃত্য। তো অপশ্যন ইয়াৰ এনচাৰ হ'ব চাও, যিটো অসমৰ লোকনৃত্য নহয়। তো আমি নেক্সটলৈ যাওঁ।
নেক্সট কুৱেশ্যনটো হৈছে হু এমং দি ফলোয়িং ইজ নোন এজ ৰসৰাজ, মানে ৰসৰাজ বুলি আমি কাক জানো? তো ৰসৰাজ উপাধি কাক দিয়া হৈছিল আমি নিশ্চয় জানো। তো এই অপশ্যনকেইটা চাই লওঁ। যে অপশ্যন এত আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বিত আছে নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চিত আছে তৰুণৰাম ফুকন, অপশ্যন ডিত আছে জ্যোতিপ্ৰসাদ আগৰৱালা। তো ৰসৰাজ উপাধি কাক দিয়া হৈছিল, আমি ৰসৰাজ নামেৰে কাক জানো, সেইটো নিশ্চয় আপোনালোকে জানে। তথাপিও ইয়াত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, যাক আমি চিনি পাওঁ সকলোৱে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভাল পাইছে। যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে, প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আমাৰ ভিডিঅ'সমূহ আপলোড হোৱাৰ লগে লগে আপোনালৈ নটিফিকেশ্যন যায়। আৰু আগন্তুক দিনত আমি অসম ৰিলেটেড আৰু আগন্তুক পৰীক্ষাসমূহত আপোনালোকক ভাল ভাল টপিকৰ ওপৰত কুৱেশ্যন আমি লৈ আহিম। আপোনালোকে চাব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সকলোকে ধন্যবাদ জনাইছোঁ।